মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ সংগীতা বাইদেউ। আজি মই তোমালোকক পঞ্চতন্ত্ৰৰ এটা সাধু ক'ম। সাধুটোৰ নাম হৈছে সোণৰ মোহৰ দিয়া সাপৰ কথা। এখন গাঁৱত বাপুৰাম নামৰ এজন বৰ দুখীয়া কৃষক আছিল। জহৰ দিনত এদিন বাপুৰামে ৰ'দৰ তাপত আঁতুৰ হৈ নিজৰ পথাৰতে থকা গছ এজোপাৰ ছাঁতে শুই পৰিল। ওচৰতে আছিল এটা উই সাফলো। বাপুৰামে তাতে ফণাৰে সৈতে প্ৰকাণ্ড সাপ এটা দেখি জাপ মাৰি উঠিল। সাপটোৱে কিন্তু ফণা নমোৱা নাই। অচল অটল সাপটোৰ তেনে ৰূপ দেখি বাপুৰামে ভাবিলে, এওঁ নিশ্চয় পথাৰৰ দেৱতা। মই এওঁক পূজা নকৰাৰ বাবেই চাগৈ মোৰ কৃষিকাৰ্যত উন্নতি হোৱা নাই। এওঁক মই পূজা কৰিব লাগিব। এনেদৰে ভাবি বাপুৰামে এৱা গাখীৰ অলপ ওচৰৰ এঘৰৰ পৰা খুজি আনিলে। গাখীৰখিনি এটা চৰুত বাকি দি সাপটোৰ পিনে আগবঢ়াই দি ক'লে, হে প্ৰভু, তুমি ইয়াত থকাৰ কথা মই জনা নাছিলোঁ, সেয়ে পূজা কৰা নাছিলোঁ। মোক ক্ষমা কৰিবা। তাৰ পাছত বাপুৰাম ঘৰলৈ উভতিল। ৰাতিপুৱা বাপুৰামে পথাৰলৈ আহি সাপক গাখীৰ দিয়া চৰুটোত এটা সোণৰ মোহৰ দেখিলে। তেওঁৰ প্ৰাৰ্থনা সফল হোৱাত তেওঁ সেই দেৱতাক প্ৰণিপাত জনালে। এইদৰে তেওঁ নিতৌ আহি এৱা গাখীৰ অকণ দিয়ে আৰু একোটাকৈ সোণৰ মোহৰ পায়। এইদৰে বাপুৰামৰ ভাগ্য মুকলি হ'ল। বাপুৰামৰ অৱস্থা ভাললৈ আহিল। এদিন বাপুৰাম এক বিশেষ সকামত আন এখন গাঁৱলৈ যাবলগীয়া হ'ল। তেওঁ সেইদিনা সাপটোক গাখীৰ দিবলৈ পুতেকক কৈ ওলাই গ'ল। পিতাকৰ কথামতে পুতেকেও গাখীৰখিনি দি থৈ আহিল। পিছদিনা ৰাতিপুৱা পথাৰলৈ গৈ পুতেকে সোণৰ মোহৰ এটা পালে। মোহৰটো পাই সি ভাবিলে, নিশ্চয় এই উই সাফলোটো সোণৰ মোহৰেৰে ভৰা। এই ৰখীয়া সাপটোক মাৰিব পাৰিলে গোটেইবোৰ মোহৰ মই নিব পাৰিম। এই বুলি ভাবি বাপুৰামৰ পুতেকে সাপটোক টাঙোনেৰে মাৰ সোধালে। সাপটোৱে খঙত তাৰ চোকা বিষ দাঁতেৰে ল'ৰাটোক এটা পচন্দ খুট মাৰিলে। তৎক্ষণাত বাপুৰামৰ পুতেকৰ প্ৰাণবায়ু উৰি গ'ল। পিছদিনা বাপুৰামে ঘূৰি আহি পুতেকৰ মৃত্যু সংবাদ পাই হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। বাপুৰামে সেই দেৱতাক পুতেকৰ কুকৰ্মৰ বাবে ক্ষমা বিচাৰিলে। এই সাধুটোৰ পৰা আমি কি নীতি শিক্ষা পালোঁ বাৰু? এই সাধুটোৰ পৰা আমি ইয়াকেই নীতি শিক্ষা পালোঁ যে লোভেই পাপ আৰু পাপেই মৃত্যু। আমি কেতিয়াও লোভ কৰিব নালাগে, নহ'লে আমি বিপদত পৰিবলগীয়া হ'ব। এইবাৰ কোৱাচোন, বাপুৰাম ক'ত হৈছিল? এজোপা গছৰ ছাঁত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, সাপটো ক'ত আছিল? উই সাফলোত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, বাপুৰামে সাপটোক কি খাবলৈ দিছিল? এৱা গাখীৰ খাবলৈ দিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, চৰুটোত বাপুৰামে কি বস্তু পাইছিল? সোণৰ মোহৰ পাইছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, সাপটোক বাপুৰামে কোন বুলি ভাবিছিল? পথাৰৰ দেৱতা বুলি ভাবিছিল। সাপটো দেখি বাপুৰামে কি ভাবিছিল? সাপটো দেখি ভাবিছিল যে সাপটো চাগে পথাৰৰ দেৱতা। বাপুৰামৰ অৱস্থা কেনেকৈ ভাল হ'ল? সাপটোৱে দিয়া সোণৰ মোহৰখিনি পাই ভাল হ'ল। বাপুৰামৰ পুতেকে সাপটোক কিয় মাৰিলে? কাৰণ বাপুৰামৰ পুতেকে ভাবিছিল উই সাফলোটোত চাগে আৰু বহুত সোণৰ মোহৰ আছে বুলি ভাবিছিল। সেইবাবে গোটেইখিনি লোৱাৰ লোভতে সাপটোক মাৰিছিল। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।